দিয়াকে কিবা এটা ওলাই ইয়াৰ পৰা আঠা জাতীয়কে এই বস্তুটো ভাল নহয়। তাৰে গুৰিবিলাকত এনেকৈ মাছাজ কৰি হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে নিশ্চয় ভাল। আৰু নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা আপোনালোকৰ মাজলৈ ধুনীয়া এটা হোম ৰেমেডি মই লৈ আহিছোঁ। চক দেখিছেনে? আজিকালি চুলিৰ সমস্যাটো সকলোৰে আছেই আৰু মোৰো চক এইবোৰ দেখিছে। এয়া চুলি সৰাৰ সমস্যাই দেখা দিছে আৰু ভাবিলোঁ বহুত দিন চুলি কেয়াৰ কৰা হোৱা নাই আৰু আপোনালোকৰ আগতে শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। মই তাৰ কাৰণে লৈ ল'ব লাগিব এল'ভেৰাৰ লগত আৰু কিছুমান বস্তু মই মিলাই ল'ম। সেইখিনি মিলাই মেলি আপোনালোকৰ আগত মই দেখাইছোঁ। বহুতৰে চিন্তা থাকে যে চুলিখিনি সৰিছে আৰু কি কৰিব পৰা যায়, কিন্তু আপোনালোকে টেনশ্যন ল'ব নালাগে। তেনেকুৱা ধুনীয়া হোম ৰেমেডি আছে আৰু অকণমান কষ্ট কৰি লগালেই হ'ল। বহুত জানে কিন্তু এলাহতে থাকি যায় আৰু ময়ো ঠিক তেনেদৰে এলাহতে থাকোঁ কেতিয়াবা, হ'লেও মাজে মাজে কৰিবলৈ চেষ্টা কৰোঁ লগাবলৈ। চ' আজি ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব। মোৰ ফেচবুক পেজটো যদি ফ'ল' কৰা নাই, টুটু দেউৰী বুলি আছে, প্লিজ ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চ' ব'লক এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো, বেছি দেৰি নকৰোঁ। এতিয়া ছিঙি ল'ব লাগিব এল'ভেৰা আৰু এল'ভেৰা ছিঙি লওঁগৈ ব'লক। এইটো দেখিছে, এইটো এজোপা আৰু এইফালে আছে আমাৰ নিজৰ ঘৰতে আছে এল'ভেৰা। এয়া কি ধুনীয়া হৈ আছে। গতিকে মই বেলেগ জেল ব্যৱহাৰ নকৰোঁ, ঘৰত থকা এল'ভেৰা ব্যৱহাৰ কৰিম। এইখিনি অকণমান শুকান হৈ গৈছে, পানী দিয়া নাই, 2 দিন হ'ল। সদায় পানী দিব নালাগে, কিন্তু মাজে মাজে দি থাকিব লাগে। আৰু এতিয়া মই এনেকুৱা এল'ভেৰাৰ ধুনীয়া কেইটামান পাত এনেকৈ লৈ ল'ম, তাৰপিছত আপোনালোকক দেখাইছোঁ। চাওক, এল'ভেৰা মই এনেদৰে 3ডাল লৈ ল'লোঁ আৰু এতিয়া চাওক এনেদৰে হালধীয়াকৈ কিবা এটা ওলাই ইয়াৰ পৰা আঠা জাতীয়কৈ এই বস্তুটো ভাল নহয়। এইটো সদায় ধুনীয়াকৈ চাব যে আঠাখিনি যাতে এই আঠাখিনি ইউজ কৰিব নালাগে। হালধীয়া জাতীয় যিটো বস্তু ওলায় সেইখিনি আপোনালোকে অলপ যাবলৈ দিব, নাইবা ধুনীয়াকৈ ধুই দিব। এয়া চাওক মোৰ এল'ভেৰা এইখিনি। এতিয়া ধুনীয়াকৈ ধুই মেলি ল'ম আৰু আপোনালোকক দেখাই আছোঁ আজি চুলিত মই কেনেকৈ ব্যৱহাৰ কৰোঁ। এয়া মোৰ ধোৱা হৈ গ'ল। এতিয়া চুলিৰ যতন লৈ থাকিব লাগে মাজে মাজে। আৰু এয়া দেখিছে, এইখিনি মোৰ এল'ভেৰা। এয়া ধুনীয়াকৈ ধুই মেলি আনিলোঁ। এতিয়া এল'ভেৰাখিনি ধুনীয়াকৈ এনেদৰে টুকুৰাকৈ কাটি ল'ম আৰু চাওক মই যেনেদৰে কৰিছোঁ আপোনালোকে চাব ধুনীয়াকৈ। এয়া এনেদৰে মই কাটি ল'লোঁ আৰু চ' এইখিনি চাগে এনেকৈ টুকুৰাকৈ কাটি ল'লোঁ আৰু এইটো দেখিছেনে, এনেদৰে যিটো কাঁইট থকা আছে সেই অংশখিনি আপোনালোকে ধুনীয়াকৈ এনেকৈ গুচাই ল'ব। দেখিছেনে, এই এনেদৰে আপোনালোকে ওপৰৰ বাকলিটো এনেদৰে গুচাই ল'ব লাগিব আৰু গুচাই লোৱাৰ পিছত মাজৰ যিখিনি অংশ আপোনাৰ জেল হিচাপে ইয়াতে আছে সেইখিনি ধুনীয়াকৈ ইয়াৰ পৰা আঁতৰাই ল'ব লাগিব। চাওক, এয়া মাজৰ বিজলুৱা অংশখিনি ধুনীয়াকৈ, এইখিনিয়ে হয় মেইন, এইখিনি আঁতৰাই ল'ব লাগিব। চুলিৰ সৰা সমস্যাটোৰ কাৰণে লৈ লৈছোঁ এয়া চাওক নিহাৰ তেলৰ বটল এটা। আপোনালোকৰ যদি নাৰিকল তেল আছে তেতিয়াহ'লে আপোনালোকে নাৰিকল তেলো ব্যৱহাৰ কৰিব পাৰে। আৰু লাগিব এয়া দেখিছে, ভিটামিন ই হয়, ভিটামিন ই কেপচুল। ভিটামিন ই কেপচুল লাগিব আৰু লৈ লৈছোঁ এয়া এল'ভেৰা দেখিছে, এল'ভেৰা লৈ লৈছোঁ। এইখিনিয়ে হয়, বহুত বেছি ব্যৱহাৰ নকৰোঁ। এই 3টা বস্তুৰে মই আপোনালোকক এতিয়া দেখুৱাম কেনেদৰে চুলিত লগাব লাগে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু চুলিৰ সমস্যা দূৰ কৰিবলৈ যত্ন কৰক। এল'ভেৰাটো এনেও স্কিনৰ কাৰণেও ভাল, সকলোৱে জানেই। যেতিয়া আমাৰ বয়সৰ চাপ পৰে, ডাৰ্ক চাৰ্কল পৰে, সেই সকলোবোৰ সমস্যা এল'ভেৰাৰ দ্বাৰা সমাধান কৰিব পাৰি। আপোনালোকে এল'ভেৰা জেলো ল'ব পাৰে, যিহেতু আমাৰ ঘৰতে আছে এল'ভেৰা সেইকাৰণে মই এনেকুৱা লৈ লৈছোঁ গছৰ পৰা কাটি মেলি। আৰু চ' আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু মই দেখাই আছোঁ। ধুনীয়াকৈ এল'ভেৰাখিনি মই এনেকৈ গুচাই ল'লোঁ। এই সেউজীয়াবোৰ এনেকৈ গুচাই দিব, অকল মাজৰ জেলখিনি ল'ব, মাজৰ জেলখিনি। এতিয়া এইখিনি ইয়াত দি দিম। বিজলুৱা হয় সেইকাৰণে অকণমান ইয়াতে যদি মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিওঁ তেতিয়াহ'লে ধুনীয়াকৈ মিহি হৈ যাব আৰু লগাবলৈ ভাল হ'ব। সেইকাৰণে ইয়াতে মই দি দিছোঁ এতিয়া। আৰু এতিয়া চাওক এল'ভেৰাখিনি ধুনীয়াকৈ এয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত এনেকৈ দি ল'লোঁ চাওক। আৰু এতিয়া ইয়াতে দিম মই 2 চামুচ নিহাৰ তেল দিম।
2 চামুচ দিব আপোনালোকে যদি আপোনালোকৰ নিহাৰ তেল নাই তেতিয়াহ'লে আপোনালোকে নাৰিকল তেলো ব্যৱহাৰ কৰিব পাৰে আৰু এতিয়া দিম মই এয়া ভিটামিন ই কেপচুল দিম এনেদৰে আপোনালোকে পিন এটা ল'ব পিনেৰে এনেদৰে ফুটাই ল'ব এয়া আৰু এইটো এয়া চাওক এনেকৈ দি দিব এটা দিলো আৰু নেক্সট আৰু এটা মই এনেদৰে ফুটাই লৈ ল'ম চাওক 5 ঘণ্টা 6 ঘণ্টামান ৰাখিব লাগে তেতিয়া বেছি ভাল ধুনীয়াকৈ ৰাতিটো থাকিবলৈ পালে ভাল আৰু সেইকাৰণে মই ৰাতি ভিডিঅ'টো শ্বুট কৰিছোঁ এয়া চাওক এতিয়া মোৰ ধুনীয়াকৈ চামুচেৰে এনেদৰে মিলাই ল'লোঁ হৈ গ'ল এতিয়া মই এপ্লাই কৰি আছোঁ চাওক আপোনালোকক দেখাই আছোঁ এনেদৰে লৈ এয়া দেখিছে এনেদৰে এইবোৰ দেখিছেনে মোৰ বগাকৈ ওলাই গৈছে এই ভাগবোৰ ঘন হৈ থকা নাই চুলিৰ সমস্যা চুলি ঢেৰ সৰিছে সেইকাৰণে মই এয়া চাওক এনেদৰে আপোনালোকে লগাই ল'ব চুলিখিনি এইটো চাওক এনেকৈ কৰি লগাই দিব বহুত দিন হ'ল মই এলাহতে থাকি গৈছে কৰিম যিহেতু মই স্কুটি চলাই ঘূৰি ফুৰোঁ যে সেইকাৰণে ধূলি লাগে আৰু চুলিৰ সমস্যাটো মানে বেছিকৈ বাঢ়ি গৈছে চুলি সৰা সমস্যা আপোনালোকেও যদি মোৰ দৰে ঘূৰি ফুৰে তেতিয়াহ'লে এইটো হোম ৰেমেডি আপোনালোকে এপ্লাই কৰিব পাৰে বহুত ধুনীয়া ৰিজাল্ট মই আগতে কৰিছোঁ কিন্তু এতিয়া এলাহতে বহুত দিন নকৰাকৈ আছিলোঁ কিন্তু আজি ভাবিলোঁ উপায় নাই শেষত নকৰিলে নহ'ব সেইকাৰণে এনেদৰে চাওক এয়া এইবিলাকত গুড়ি তেনেদৰে লগাই দিব আৰু আপোনালোকে চুলিখিনি অলপকৈ এনেকৈ লৈ আপোনালোকে লগাব পাৰে মোৰ এতিয়া গোটেইখিনি চুলিত এয়া লগাই ল'লোঁ গুড়িত বেছিকৈ ধুনীয়াকৈ লগাব আৰু আপোনালোকে চাৰ্কুলাৰ মোচনত এনেদৰে হাতেৰে এনেদৰে গুড়িবিলাকত এনেকৈ মাছাজ কৰি প্ৰায় 10-15 মিনিটমান এনেদৰে লগাই দিব আৰু মাছাজ কৰি দিব যাতে গুড়িখিনি ধুনীয়াকৈ লাগিবলৈ পায় সেয়া চাওক গোটেইখিনি মই এনেদৰে লগাই ল'লোঁ এতিয়া মোৰ এয়া চুলিখিনি ধুনীয়াকৈ গুড়িত লগাই মেলি এয়া বান্ধি দিলোঁ গোটেই ৰাতিটো মই এনেদৰে ৰাখি দিম আৰু যিখিনি এল'ভেৰা মই গুচাই লৈছিলোঁ অথনি সেইখিনি আকৌ পেলাই দিয়াৰ কোনো প্ৰয়োজন নাই আকৌ মই এতিয়া এইখিনি এপ্লাই কৰিম ক'ত জানেনে এইখিনি এল'ভেৰা নিজৰ ঘৰতে যদি থাকে তেতিয়াহ'লে কোনো টেনশ্যন লোৱাৰ দৰকাৰে নাই এইখিনি আপোনালোকে ফেচ ৱাছ হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু জেল হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু মইতো ডাইৰেক্ট গছৰ পৰা লওঁ আৰু এনেদৰে মুখত এপ্লাই কৰি দিওঁ যিখিনি ৰৈ গৈছে সেইখিনি আপোনালোকে পেলাই দিব নালাগে স্কিনৰ কাৰণে বহুত ধুনীয়া কাম কৰে এনেদৰে মাছাজ কৰি দিব চাৰ্কুলাৰ মোচনত এনেদৰে মাছাজ কৰি দিব ইয়াৰ পৰা যিখিনি জেল থাকি গৈছিলে সেইখিনি অকণমান আপোনালোকে এনেকৈ কৰি এয়া ধুনীয়াকৈ এনেদৰে এইখিনি এতিয়া গালত মাছাজ কৰি 10 মিনিটমান মই গোটেই ৰাতিটো এনেদৰে ৰাখি দিম ধুনীয়াকৈ আপোনালোকে ইয়াত কিছুমানৰ ইয়াত এনেদৰে ডাৰ্ক চাৰ্কল পৰে বয়সৰ চাপ যিবিলাকৰ পৰে আৰু কিছুমান এনেদৰে কোলা তিল উঠে সেইবিলাকৰ সমস্যাও এই এল'ভেৰাটো লগাই থাকিলে ধুনীয়া ৰিজাল্ট পোৱা যায় মোৰো এতিয়া সৰুকৈ ইয়াত অকণমান আছে আপোনালোকে ধৰিব পৰা নাই হয়তো সেই সমস্যাৰ কাৰণে মই মাজে প্ৰায় এল'ভেৰা লগাই থাকোঁ এতিয়া এইখিনি মই এনেদৰে মাছাজ কৰিম মাছাজ কৰোঁতে সদায় আপোনালোকে এনেদৰে তললৈ নিদিব সদায় এনেকৈ দিব এনেকৈ তেতিয়া যিহেতু আমাৰ বয়স হৈ অহাৰ লগে লগে ছালবোৰ সদায় কোমল হৈ আহে আৰু ওলমি আহে এনেদৰে দিলে দেখিবলৈ বেয়া হৈ যায় সেইকাৰণে সদায় স্কিন টাইট ৰাখিবৰ কাৰণে আপোনালোকে সদায় ওপৰলৈ এনেকৈ দিব এনেকৈ মাছাজ সদায় এনেকৈ কৰিব এনেকৈ নহয় এনেকৈ লৈ ল'ব আৰু ইয়াত এনেকৈও দিব পাৰে আৰু এইটো ল'ব পাৰে মই এইটো নিজৰ আইডিয়া মই এনেকৈ লৈ এইটো দেখিছে এনেকৈ ল'ব আৰু আপোনালোকে চকুটো এনেকৈ দিব পাৰে এনেদৰে দিব তেতিয়া স্কিনবোৰ সদায় টাইট হৈ থাকিব আৰু এল'ভেৰা সদায় স্কিনৰ উজ্জ্বলতা আনে আৰু এল'ভেৰা ইউজ কৰি থকা লোকসকলৰ আপুনি প্ৰায় লক্ষ্য কৰিব বয়সৰ চাপটো নপৰে কম বয়সীয়া হৈ থকা নিচিনাই দেখা পায় মাজে এল'ভেৰাটো আপোনালোকে ইউজ কৰি থাকিব লাগে একচুৱেলি কওঁতে চবেই কয় কিন্তু এলাহত থাকি যায় আৰু মোৰো তেনেকৈ থাকি যায় কিন্তু হ'লেও মাজে তেনেদৰে মই ব্যৱহাৰ কৰি থাকোঁ এইখিনি ভিটামিন ই আপোনালোকে এনেদৰে গালতো লগাব পাৰে বহুত ধুনীয়া হয় ভিটামিন ই স্কিনৰ কাৰণে বিৰাট ভাল আৰু চুলিৰ কাৰণেও ভাল এল'ভেৰাটো মই কৈছিলোঁ আগতে এটা ভিডিঅ'ত বিউটি কুইন বুলি জনা যায় এয়া চাওক
ধুনীয়াকৈ মাছাজ কৰি দিলোঁ। এতিয়া গোটেই ৰাতি এনেদৰে মই ৰাখি দিম। আৰু আপোনালোকৰ যদি মোৰ দৰে এনেদৰে চুলি সৰাৰ সমস্যা দেখাই দিছে তেতিয়াহ'লে আপোনালোকেও এইটো হোম ৰেমেডি এপ্লাই কৰিব পাৰে। বহুত ধুনীয়া ৰিজাল্ট আহিব। মই আগতে কৰিছোঁ, সেইকাৰণে আপোনালোককো অকণমান শ্বেয়াৰ কৰিবলৈ মন গ'ল কাৰণে কৰি দিলোঁ। আৰু যদি আজিৰ এই হোম ৰেমেডিটো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে প্লিজ কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু পুৰুষ মহিলা কোনো কথা নাই, সকলোৱে ইউজ কৰিব পাৰে। আপোনালোকে কৰি চাবচোন, বহুত ধুনীয়া এটা ৰিজাল্ট আহিব। আৰু খুব কমকৈ হ'লে আপোনালোকে সপ্তাহত 2বাৰ কৰি চাব। আৰু এনেদৰে 2-3 মাহমান আপোনালোকে কৰিব। প্ৰায় এমাহতে আপোনালোকৰ ৰিজাল্ট ধুনীয়া আহিব। আপোনালোকে 2বাৰ বা 3বাৰ কৰাৰ পিছত আপোনালোকে কম পৰিমাণে হ'লেও ৰিজাল্ট আপোনালোকে পাব নিজেই। আৰু অকল এইটো চুলি সৰা সমস্যা বুলি নহয়, আপোনাৰ উফিৰ সমস্যাও যদি আপোনালোকে পাইছে তেতিয়াহ'লে এইটো ৰেমেডি আপোনালোকে এপ্লাই কৰিব পাৰে। আপোনালোকে কৰি চাবচোন আৰু মোক জনাব। সকলোকে মোৰ ফালৰ পৰা শুভৰাত্ৰি আৰু আজিলৈ বাই বাই।